সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি আহিছোঁ ধুনুভাগৰ চুলি কাটিবলৈ। চুলি কাটিছিলোঁ আজি বেছি দিন হোৱাই নাছিলে, আকৌ দীঘল হৈ গ'ল আৰু গৰমো বহুত বেছি পৰিছে, সেইটো কাৰণে ভাবিলোঁ চুলিখিনি আকৌ এবাৰ কাটি দিওঁ। সেয়া চব ইমান দীঘল হৈ গ'ল, আকৌ একদম কাণত সোমাই গৈছেগৈ। আৰু এইফালে দেউতাকো আহিছে, দেখা দিম আপোনালোকক আজি কি কৰোঁ কি নকৰোঁ। হাই কৈ দিয়া তুমি। এইফালে আমি আহি আছোঁ, এইটো কছাৰী লাইন। এইফালে আমগুৰি কলেজ পাম আমি, হয়নে? লেফ্ট চাইডে গ'লে আমি আমগুৰি কলেজ পাম, আৰু এইফালে গ'লে নাগালেণ্ড, পোনে পোনে গ'লে নাগালেণ্ড, হয়নে? আমাৰ ঘৰৰ পৰা বেছি যোৱা নহয়, দেখিলে আমি ঘূৰাই আনিবগৈ লাগিব গাড়ীখন। এইফালে গৈ থাকিলে আপোনালোকে আমগুৰি কলেজ পাব, অলপ দূৰ গৈয়ে। চাই দিয়া এইফালে চুলি কাটিলে আমাৰ ধুনুৱে, এইয়া চক, এইয়া আমাৰ ধুনুৱে চুলি কাটিলে। আজিকালি গাড়ীত আনিবলৈ বেয়া তাই, মানে ইমানেই উৎপাত কৰে, আহে বস্তুবোৰ চুবলৈ লাগে। এইয়া চোৱা কেনেকুৱা লাগিছে, দেখুৱাই দিয়া চবকে মোক কেনেকুৱা লাগিছে চক আপোনালোকে। এইয়া দেউতাকেও চুলি তুলি কাটি ল'লে আৰু গৰম। এইফালে এইখন আছে আমাৰ আমগুৰি টাউন। চব ঠিক কৰি থৈ আহিছোঁ, এতিয়া গৈ গা ধুৱাই দিমগৈ আৰু ন। চুলি তুলি গোটেই কাটি, প্ৰথমতে অকণমান কান্দিছিলে, তাৰপাছত ঠিক হৈ গ'ল, পিছত কাটিবলৈ দিলে আৰু তাইৰ লগত বহুত খেলিলেও ন। এইয়া এইটো কি খাইছা দেখা দিয়াচোন, কি খাইছা? সেইটো পানী খাইছো, কোৱা মই পানী খাইছো। আপোনালোকে চবেই পানী খাব দেই, বহুত গৰম। মই পানী খাইছো বুলি। সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অকণমান মাজে মাজে জমনিও আছে, হয়নে? আৰু আজি আমাৰ মাৰ বাৰ্থডে, আজি 1 আগষ্ট। হেপী বাৰ্থডে মা। আৰু এইফালে আমাৰ ধুনু হৈ আছে, বাৰ্থডে খাবলৈ আহিছে আইতাকক। এইফালে দেউতাক, এইফালে মা আছে, এইফালে ববৌ আছে। মানে আমি ববৌক আজি নোকোৱাকৈ মনে মনে আনিলোঁ, আৰু ববৌ সেইকাৰণে ফটো তোলাবলৈ, মানে ভিডিঅ'টো তোলাবলৈ বেয়া পাইছে। চাই দিব কেনেহ'লে আমাৰ ভিডিঅ'টো। চা এইফালে কি কৰিছা? আমি নন্দন কি কয় নহয় ফুডভিলাত আহিছোঁ।
এক খানা আহিছে বহুত দেৰি হ'ল বহি আছোঁ এয়া গ্ৰীণ ৰাইচ তাৰপিছত বাটাৰ মছলা কাশ্মীৰী নান পোলাও এয়া আৰি মাছ বুবু গাল লিপৰ কি লাগে ঠিক আছে চিকেন ড্ৰাই ফ্ৰাই এটা আহিব ঠিক আছে পানীটো দিবা দেই চিকেন ড্ৰাই ফ্ৰাই ঠিক আছে